ঋতু সলনিৰ লগে লগে ভৰি ফাটি যোৱা আৰম্ভ হৈছে। ঘৰতে যত্ন লৈ কেনেকৈ সকাহ পাব? শীতকালৰ আগমনৰ অৰ্থ হ'ল ঠাণ্ডা বতাহ, শুকান বতাহ আৰু ছাল ফাটি যোৱা আৰু শুকান ছালৰ সমস্যা। গতিকে সেই সময়ত ছালৰ যত্নত অতিৰিক্ত মনোযোগৰ প্ৰয়োজন। এই সময়ছোৱাত শৰীৰৰ প্ৰাকৃতিক আৰ্দ্ৰতা সোনকালে হেৰাই যায়, যাৰ ফলত ছালখন ৰুক্ষ হৈ পৰে। বিশেষকৈ ভৰিৰ তলুৱা ফাটি যায়, হাক ভৰি শুকাই যায়, মুখখন টান অনুভৱ হয়। কিন্তু কিছুমান সাধাৰণ ঘৰুৱা উপায়েৰে এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা সম্ভৱ। এই সমস্যাৰ সমাধানৰ বাবে কিছুমান টিপছ এনেধৰণৰ। প্ৰসাধন সামগ্ৰীৰ প্ৰয়োজন নাই। এই তিনি টিপছৰ দ্বাৰা ঘৰতে কৰিব পাৰিব দাগমুক্ত ছাল। মুখৰ সৌন্দৰ্য অটুট ৰাখিবলৈ কি কৰিব? মইশ্চাৰাইজ কৰি ৰাখক। ছালক পৰ্যাপ্ত পৰিমাণৰ মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয়। গা ধোৱাৰ পাছত শৰীৰটো লাহে লাহে তিতি মুচিলে, ভাল মানৰ ক্ৰীম, অলিভ অইল বা নাৰিকল তেল ব্যৱহাৰ কৰিলে আৰ্দ্ৰতা দীৰ্ঘদিন ধৰি ৰখাত সহায় কৰিব পাৰে। গ্লিচাৰিন আৰু এল'ভেৰা থকা লোচনো যথেষ্ট ফলপ্ৰসূ। বেছি সময় গৰম পানীত গা ধুব নালাগে। অত্যধিক গৰম পানীয়ে ছালৰ প্ৰাকৃতিক তেল ধুই পেলায়, যাৰ ফলত ছালৰ শুকানতা বাঢ়ি যায়। গতিকে কুহুমীয়া পানী ব্যৱহাৰ কৰক। গা ধোৱাৰ সময়ত অতিৰিক্ত চাবোন বা বডি ব্ৰাছ ব্যৱহাৰ নকৰাই ভাল। হৈ উঠাৰ আগতে সাৱধান হওক। ভৰি ফাটি যোৱাৰ সমস্যা ৰোধ কৰিবলৈ ৰাতি শুবলৈ যোৱাৰ আগতে সাৱধান হ'ব লাগে। ভৰি দুখন ভালদৰে ধুই শুকুৱাই গ্লিচাৰিন, নাৰিকল তেল বা পেট্ৰলিয়াম জেলি লগাই মোজা পিন্ধিব। ইয়াৰ ফলত গোটেই ৰাতি ভৰি দুখনকৈ ভৰি দুখন আৰ্দ্ৰ হৈ থাকিব। ইয়াৰ ফলত ফাটি যোৱা অংশবোৰ কোমল হৈ পৰিব। সপ্তাহত দুবাৰকৈ ভৰি দুখন নিমখীয়া পানীত তিয়াই দিলে মৃত কোষবোৰ আঁতৰি যায় আৰু ভৰিৰ ছালখন মসৃণ হৈ থাকে। পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে। পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো অতি প্ৰয়োজনীয়। শীতকালত আমি পানী কমকৈ খাওঁ, যাৰ ফলত শৰীৰটো ভিতৰৰ পৰা শুকান হৈ পৰে। দিনটোত কমেও 8 গিলাচ পানী খালে ছালৰ আৰ্দ্ৰতা আৰু জিলিকনি বজাই ৰাখে। আপোনাৰ খাদ্যাভ্যাসৰ ওপৰত চকু ৰাখক, লগতে খাদ্যাভ্যাসৰ প্ৰতিও গুৰুত্ব দিব। ছালৰ সুৰক্ষাৰ বাবে ভিটামিন ই, চি, ওমেগা-3 ফেটি এচিডযুক্ত খাদ্য যেনে বাদাম, মাছ, কণী, ফল-মূল, শাক-পাচলি আদি খাব লাগে।